दरखास्त रहने का बुझा ना हेलो गाइस कैसे हो आप लोग আমি যাব ঘৰত বহি বহি বৰিং হৈছো জানে পানী হোৱাৰ কাৰণে এতিয়া আমি জংগলত ফুৰিবা এই পানীৰ ধাৰ আছে এইটাও বৰ্তমান এতিয়া আমি যাম দলঙৰ পৰা ঘূৰি আহিম বুলি আছো দলঙৰ যাব লাগে আৰু জুমনেতো আমাৰ জুমনকো অলপ দেখে দি জুমনৰ বাপেকে বুলি কৈছে কি কৰো দোকানতো 1 ঘণ্টামান বহিলো বহুত ঘণ্টা বহিলো দোকানত এতিয়া আমি যাই থাকো আৰু এনে ককলি পাওঁ ককলি পাৰো খাৱা নদা আৰু হেন্দি কালি এটা গুণে মাছ পাইছিলে হেন্দি আপুনি কিয় এনে হৈছে পানীৰ কাৰণে হেন্দি না তো বহুত ধাৰ আছিল কালি নাই পৰহিদিনা পৰহিদিনা বেছি আছিল পৰহিদিনাটো আহিবা নোৱাৰা ধাৰ আছিল কালি আমাক ধাৰত ঠিকছে নাই কালি বহুত পানী আছিল কালি কৈ পৰহিদিনা আছিল খালি কথা বাচি পাঞ্জাল মাটি খানো লৈ গৈছে এই গৰুৰ ৰাস্তা গৰু আমাৰ ইয়াতে আছে গৰু ৰাস্তা নকয় আমাৰ গৰু মানে মাটি চাটি খোৱাই জলমগ্ন হৈ আছে চাবা কাৰণে আৰু আগত বহুত গাড়ী আছে এতিয়া ৰিলিজ দিব আহিছে মতাই আহিছে নেকি আমি হৈছো একেলগে আমি এইফালে বৰিং হৈছোঁ না ঘৰত বৰিং নিছো সেইকাৰণে আমি এতিয়া কি কৰোঁ মই চিল লৈ আহিছোঁ হাতত সুন্দৰ মাথা খতম গাড়ী পৰা পানী পৰি পৰি গৈছে এনে কৈছি দাম থাকতে কৈছি সঁচাকে মাছ শুনি গ'ল মাথাটো নেকি পানী যাইয়ে এই পানী তাকে লগিছে কাটি দিব বগা হৈ গৈছে জলবায়ু হয়ে আসছে এইটো ৰাস্তাৰ পানী উঠিল না পানী এই যে বহুত পানী ধু মস্ত আছে তুই তল দিলি আৰু ধু মস্ত টানি নিবা খোজে সৰি মানুহটো আমি আহোঁতে কম পানী আছো আমি পানীটো আহি থাকোঁতে শুনা পাই এতিয়া বাঢ়িছে না পানীটো এতিয়া বহুত অহা নাছিলোঁ তুই ইফালে ঠিকে আছে ইফালে কাপোৰ চাপোৰ ভাই আৰু কি ঠিকে আর 1 টাকা তো দিছি 1 টাকা দৌড় দিছিল চোদ্র সেটা তো কিছু কি খাবার দিছিল 1 টাকা তো এনে দিবা লাগে না চকলেট খাবার দিছিল বাউন্ন হাজার না কি বলে দরজা খানো পড়বো সেই তিরি তুই 38 করছো হ্যাঁ সাথে কি গুছা বা কি আচৰিত হই ভঙাৰিটো ভঙামলৈকে যাওঁ যা মই এটা আছোঁ যাওঁ যা মই এটা আছোঁ কিন্তু ৰেলিঙৰ বাহিৰত তেনেকৈ নতুন নাথাকিবি দেই পানী পৰি যাব ইয়াতে বহুত পানী খাইছি সেইকাৰণে মই দেখি দিওঁ দেখাই না বলা ইয়াতে বহুত ৰ'দ আগো
আমি কি কৰোঁ সেইটো ভাবি পোৱা নাই ইয়া পানী পানী হৈ আছে ৰাস্তাটোত আমাৰ ৰল তল যাবই আৰু বানপানী হৈ আৰু বানপানী হ'বই পানী বাঢ়ি আছে অতি পানী বাঢ়া নাই কমিছে বহুত পানী কমছে ইভাগে সাগৰ হৈছে চাপ সাগৰ এখিনিতো এখিনি ভৰ্তি হ'লে পুৰা সাগৰে এতিয়া সাগৰে গাইছে এইগিলাখান খহি খহি গৈছে অলপ অলপ এইগিলাখানত আমি মাছ ধৰা মানুহ এই নিজৰা হৈ বহি আছে সাগৰে গাইছ ইয়াতে ইয়াতে লাইট চাইড আছে লাইট চাইড নাই বানপানী খোৱাই লাগিছে এতিয়া সেহে নাযাওঁ আমি সেহে ফুৰিম ফুৰিম চাব পাৰে পানী চানী বহুত ধাৰ হৈছে আমাৰ যিখিনি থৈ লাইটো লাইনে খুলি লৈ যাম পাইছোঁ আপুনি বস্তু নাছিলে আমাৰ সাগৰ হেন পুৰা যাই থাক আগে আগে এই ইনকে যাব কি কম আৰু বানপানী বহুত লছ কৰি দিছে আমাৰ ঘৰতে পানী বহুত থোৱাত আমাৰ ঘৰত দুটা মাছৰ তলত উঠিছে আৰু মাছ ধৰবা বহুত ভাল লাগে তাৰমানে বানপানীত তাৰ ঘৰত মই যাই নেকি হুম তাৰ ঘৰত অঁ আমাৰ ঘৰত যায় নি আকৌ যাব পাৰোঁ যাবি নাকি নাযাওঁ আগতে দুখ হয় না তথাপি আহিলে দেউতাৰ লগত আমি যাওঁতে সেইদিন আমি আৰু বাবে গোটে হা ইটা আছে যাওঁতে খাই একেবাৰে ফুৰিম অলপ বুলি ইয়াতে বহিছে আটা আবু খুৰা খুৰী সকল এই আমি এটা জিনিস বানাম ঘৰতো কমি পড়বা তাত ধরে